মানকাছাৰ কঁঠালবাৰী দলং নিৰ্মাণৰ কামত অনিয়মৰ অভিযোগ জিলা উপায়ুক্তক লিখিত অভিযোগ থানাত গোচৰ ৰুজু মানকাছাৰ কঁঠালবাৰীত এখন দলং নিৰ্মাণৰ কামত কেন্দ্ৰ কৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে উল্লেখ্য যে কঁঠালবাৰী গাঁও পঞ্চায়তৰ কঁঠালবাৰী 2018-19 বিত্তীয় বৰ্ষৰ চতুৰ্দশ বিত্তীয় আয়োগৰ অধীনত এখন দলং নিৰ্মাণৰ বাবদ চৰকাৰে আবৰ্তন দিছে প্ৰায় 10 লাখ টকা কিন্তু গাঁও পঞ্চায়তখনৰ সভাপতি আবু জাফৰ মিশ্ৰা বিভাগীয় বিষয়া কৰ্মচাৰীৰ লগতে গোপন বুজাবুজি কৰি উক্ত চৰকাৰী ধনৰ নিজৰ বাসগৃহ যোৱা ৰাস্তাৰ দলং নিৰ্মাণৰ কাম আৰম্ভ কৰাৰ অঞ্চলৰ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে আনহাতে ফলকত উল্লেখ কৰা অনুযায়ী কামটো আৰম্ভ নকৰি সভাপতিজনৰ বাসগৃহ যোৱা ৰাস্তাৰ দলংখনৰ নিৰ্মাণ কাম আৰম্ভ কৰাৰ ক্ষুব্ধ হৈ পৰিছে স্থানীয় ৰাইজ ইফালে কামটো তদন্তৰ বাবে জিলা উপায়ুক্তক এখন লিখিত অভিযোগ দাখিল কৰাৰ লগতে মানকাছাৰ থানাত এখন গোচৰ ৰুজু কৰে গাঁও পঞ্চায়তখনৰ একাংশ সচেতন ৰাইজে সাম্প্ৰতিক মানকাছাৰ থানা আৰক্ষী তৎকালীনভাৱে ঘটনাস্থলীত উপস্থিত হৈ কামটো বন্ধ কৰি দিয়ে যদিও পৰৱৰ্তী সময়ত প্ৰশাসনে ইয়াৰ কি ব্যৱস্থা গ্ৰহণ কৰে এয়া পৰৱৰ্তী সময়তহে হ'ব লক্ষণীয় কি কয় আপোনাৰ 14 ফাইনেন্স 2018-19 বছৰ এটা কাম ইয়াতে কৰি আছে মানে পিং পইণ্টত কৰি আছে পঞ্চায়তৰ প্ৰতিনিধি আবু জাফৰ মিয়াই কৰি আছে আগতে তো সাইনবোর্ড দিয়া নাছিল 2-3 দিন কাম কৰাৰ পিছত তেতিয়া সাইনবোর্ড দিছে গম পাইছো যে পিডব্লিউ ৰোডৰ পৰা ডাইৰেক্ট জাফৰৰ বাৰী আবু জাফৰ মিয়াৰ বাৰী এটো কেনেকৈ সম্ভৱ আপোনালোকৰ যত দিনে নিচাই ৰাইজ মানে বাহৰ দলঙেদি খোজকাঢ়ি থাকে এই পিং পইণ্টত ৰাস্তাখন দলংখন নিদি নিজৰ সুবিধাৰ্থে জনপ্ৰতিনিধিয়ে এনেকুৱা কাম কৰিব পাৰে নেকি ইমান মৰ্ষকত পালে আপোনালোকে কওকচোন চৰকাৰী ধন সরকারি আঁচনির ধন 10 লাখ টাকা নিজের কামৰ কাৰণে জনপ্ৰতিনিধিয়ে এইটো কৰিব পাৰে নেকি গতিকে আমাৰ এটাই অভিযোগ আপোনালোকৰ যোগেদি যে ইয়াৰ এটা দৃষ্টান্তমূলক মানে শাস্তি হ'ব লাগে যিবিলাক আমলা বিষয়া কৰ্মচাৰী জড়িত হৈ আছে নোৱাৰে আপোনালোকে ইয়াৰ বিৰুদ্ধে কোনো অভিযোগ দিছে আমি ইয়াৰ বিৰুদ্ধে ৰাইজ একত্ৰিত হৈ 11/5/2020 তাৰিখে ডিসি মহোদয়াক আমি অৱগত কৰিছিলো ৰিটেন অৱগত কৰিছিলো কিন্তু আজিলৈকে তাৰ কোনো হৰহা পোৱা নাই আমি দেখিছো যে দিনে নিচে কামটো হেক হও অৱস্থা তাৰপিছত আমি উপায়ন্তৰ হৈ ৰাইজ একত্ৰিত হৈ মানকাছাৰ আৰু কিছু টকিত এখন গোচৰ দিবলৈ বাধ্য হলো গোচৰৰ ভিত্তিত আৰক্ষী আহি তদন্ত মৰ্মে কামটো বন্ধ কৰি দি গল আজি প্ৰশাসনৰ পৰা আহিছে ইনকোয়াৰি ৰিপৰ্ট দেখাতো কি পাইছে না পাইছে গম নাপাওঁ কিন্তু কামটো বন্ধ শাহজাহান আলী ৰিপৰ্ট নিউজ ডেস্ক নৰ্থ ইষ্ট টাইম